ৰেডি হৈ গ'লোঁ মই সম্পূৰ্ণ স্কুললৈ গৈছিলোঁ যিহেতু আগতে পঢ়ি অহা স্কুল বহুবাৰ যোৱা নাছিলোঁ এবাৰ গৈ আহিলোঁ দেখা দি আহিলোঁ আৰু এতিয়া হেলমেটটো পাহৰিলোঁ ঘৰত সেইটো কাৰণে হেলমেটটো লৈ এতিয়া যাওঁ আকৌ কলেজলৈ ভাইটিকো ড্ৰপ কৰিমগৈ তাৰ কলেজত চ' চাই থাকিব মই আহি পালোঁ কলেজ আৰু চাওকচোন আমাৰ নগাঁও ছোৱালী কলেজত ইমানবোৰ যে ছোৱালীৰ সমাগম ঘটিছে আৰু সকলোৱে ধুনীয়া ধুনীয়াকৈ মানে সাজি কাচি আহিছে এজনীতকৈ এজনী কম নহয় হাই বিউটিফুল ব'লা ময়ো সেৱা কৰি আহোঁ এতিয়া তই ধূপকেইডাল ধৰ মই এইটো জ্বলাই লওঁ এটা নহয় এই প্ৰসাদটো আগত দিব লাগিব খিচিৰি এটা বজাত আজি কেনেকুৱা লাগিছে তোমাৰ আজি বহুত ভাল লাগিছে আমাৰ লাষ্ট এবাৰ খাই গৈ যাম আৰু বিয়াই নহওঁগে বাবা আহিব পাওঁ নে নাপাওঁ বিয়াই হওঁ নে কি হয় বিয়াই হওঁনে আমি ক'ত থাকোঁগৈ ঠিক নাই সেইকাৰণে এবাৰে লাষ্ট আৰু ভাল লাগিছে ন এবাৰ কিবা এটা ভাল লাগিছে আমাৰ নগাঁও ছোৱালী কলেজৰ পৰিৱেশ আমাক আজি সুধিছে নিউজ চেনেলে প্ৰিয়জনৰ লগত ওলাই যাবানে নোযোৱা আমি এবাৰ প্ৰিয়জনৰ লগত ওলাই নাযাওঁ তেওঁ কি উত্তৰ দিম আৰু নাযাওঁ বুলিয়ে কৈছোঁ প্ৰিপেৰেশ্যন কিমান ঘৰৰ মানুহৰ লগত যাওঁ মই সঁচাকৈ ঘৰৰ মানুহৰ লগতে যাওঁ বোলে মই ওলালো কেনেকুৱা লাগিছে আজি সৰস্বতী পূজা বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে ইয়াতে যদি প্ৰশ্ন এটা সুধো পাৰিবা পাৰিবা সৰস্বতী মাৰ আন এটা নাম কি সৰস্বতী মাৰ আন এটা নাম কি আৰু এটা আছে এটা কোৱা তুমি কোৱা দুজনীৰ ভিতৰতে কোনোবা এজনী কোৱা কোৱা কেনেকুৱা লাগিছে আজি কলেজত আহি বহুত বেছি ভাল লাগিছে কিমান দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলে এইবোৰৰ কোৱা এসপ্তাহৰ পৰা এয়া প্ৰসাদ ল'বলৈ বহুত বেছি ভিৰ লাগিছে ছোৱালীৰ এইটো বনাই দিবি মোক সেইখিনিতে হ'ব নগাঁও ছোৱালী কলেজৰ চাৰিওফালৰ পৰিৱেশটো চাওকচোন ইমান বেছি সুন্দৰ আৰু এইবাৰে আমাৰ কলেজীয়া জীৱন শেষ বুলি ক'ব লাগিব কাৰণ ইয়াৰ পাছত কোন ক'ত যায় জীৱনে কোনফালে টাৰ্ণিং লয় হয়তো কোনেও নাজানে তাৰ বাবে এই বছৰে শেষবাৰ যিহেতু আমি সকলোৱে একেলগে অকণমান চেষ্টা কৰিছোঁ যে ফূৰ্তি কৰোঁ অলপ সময় কটাওঁ ইজনী সিজনীৰ সৈতে তো আজি অকণমান সময় কলেজত থাকিলোঁ প্ৰসাদ ল'বৰ কাৰণে লাইন হৈ আছোঁ যিহেতু মই কলেজত অলপ সময় থাকি তাৰপাছত ঘৰলৈ আহিবলৈ ওলাইছোঁ এয়া আমাৰ চাওকচোন কলেজৰ বাহিৰৰ পৰিৱেশো দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া ঘৰলৈ আহিবলৈ ওলাইছোঁ কাৰণ আমি আনফালে যাম ফুৰিবলৈ যাম ক'ত যাম কাৰ লগত যাম সকলোবোৰ দেখাম চ' চাই থাকিব আমি ঘৰ আহিলোঁ গাড়ীত বহিছোঁ এতিয়া যাওঁ এফালে মানে সকাম আছে আমাৰ বৰদেউতাৰ যিহেতু তালৈ যাওঁ সেইটো কাৰণে মাহঁতো আহিছে জয়ন্তও যাব আৰু এতিয়া মই এনেকৈ চাদৰ মেখেলা পিন্ধিয়ে গৈছোঁ কাপোৰ লৈ লৈছোঁ বাৰু আহিবৰ সময়ত যদিহে এলাহ লাগি যায় তেনেহ'লে কাপোৰ সলাই আহিম একে তাত গৈ লগ পাম চ' ব'লক সৰস্বতী পূজা চাবলৈ মনটো আছিলে বাৰু প্ৰথমে এক্সাইটেড হৈ থকা নাছিলোঁ তাৰপিছত এতিয়া মানে মন গৈছে যিহেতু চবকে লগ পাইছোঁ কলেজতে সেইকাৰণে মনটো গৈছে থাকিবলৈ খিচিৰিটো খাব মোৰ বহুত মন আছিলে সঁচাকৈ মানে পূজাৰ খিচিৰিটো কিবা বেলেগ হয় ন খাবলৈ বহুত বেছি ইচ্ছা আছিলে কিন্তু নাপালোঁ যিহেতু এতিয়া 1:30 বাজিছে আৰু এতিয়ালৈকে চাগে বনাই আছে মেবি আৰু গুচি আহিলোঁ যিহেতু সেইকাৰণে খাব নাপালোঁ তো ভোজ খামগৈ ব'লক এয়া আমি গৈ আছোঁ পাপাহঁতৰ পুৰণা ঘৰ দক্ষিণ পাটত আৰু তাতে নাম গুণ আৰম্ভ হোৱাই নাই আমি চাগে ভাবিছোঁ আমাৰ বহুত বেছি দেৰি হ'ল নেকি লাল চাহ আৰু পিঠা
হয় কমেণ্টত জনাবচোন মোৰ বহুত বেছি ফেভৰেট হয় প্ৰসাদ প্ৰিয় বুলি ক'লে কিবা হ'ব কাপোৰ সলাই ল'লোঁ বহুত বেছি শান্তি চাদৰ মেখেলা পিন্ধিলে গাণ্ডু আৰু অলপ দি দিয়ক ঔটেঙা বিচাৰি আহিছে কোন জংঘললৈ লৈ আহিছে অ' ধৰাচোন এইটো ভেচলিনটো ধৰা আমি মটৰ চাম এনেকৈহে ভাল লাগে মোৰ যেতিয়া বেগটো এনেকৈ লৈ থাকে অ' সেইবিলাক কি অ' সেইবিলাকতো মটৰ নে কি এনেই তেতেলী গছ এজোপা আছিলে সেইজোপা কি তেতেলী গছ সেইজোপা কি মই নাই দেখা ভাতো অঁ দেখিলোঁ কিন্তু কেমেৰাটোৱে কেপচাৰ কৰিব পৰা নাই আহা এফালে আলি আহা ভাল লাগে এনেকৈ পথাৰৰ ফালে আহি ন কিন্তু মানে অকণ ভয়ো লাগে দুপৰীয়া যে 4টা বাজিল বাৰু এতিয়া অঁ এয়া মটৰ এয়া চোৱা লাগিছে চামুনো এইটো চোৱা হৈ গ'লতো ধুনীয়াকৈ হৈছে মই নাখাওঁ মই বেয়া পাওঁ নাজানো কিয় কেঁচা শাক পাচলি কিন্তু ফুলকেইটা ৰ'বা মই চবতকৈ পিছত আছোঁ মই চবতকৈ মোটাই পিছত পাখি এনেকৈ ধৰিলে কি হ'ব ব'ল আগত ব'ল পাৰি আগত কিবা এই মাটি আছে হ'ব লাগে সেইফালে গৈ আছে নেকি সেই তেৰিগা লোকৰ ফুলবিলাক এইটো চাগে কিবা মটৰৰ ফুল চাগে ভাগৰ লাগে কিন্তু ভাতকেইটা খাই বৰ ধুনীয়া লাগিল দেই ন টেষ্টটো ভাল লাগিলে আৰু ইয়াৰ প্ৰসাদকেইটা খায়ো ভাল লাগে সেইফালে চাই ইমান ধুনীয়া সেউজীয়া ভাল লাগিছে কিন্তু ন ঐ লুটি খাই পৰিলে এইকেইটা চা টিকলু মটৰকেইটা চা না এইখিনি আমাৰ কিন্তু আমাৰখিনি বেছি নাই চোৱা ন এইফালে বেছি চুৰ হা চাওঁ ভাগৰ লাগি গৈছে এখন খোজ কাঢ়োঁতে তুমি চিঙা গৈছো বুলি কোৱা কুমলীয়াকেইটা মিঠাই হ'ব যোৱা সেয়ে পাপা আমাক মাটিৰ পৰিচয় কৰাই দি গৈছে আমাৰ বাৰীৰ এয়া মটৰ চিঙি মুনুৱে আজৰিয়ে পোৱা নাই এইফালে চোৱা জল্দি ই মানে কেমেৰাৰ আগত বেছি অকণ লেভেল দেখাই দিয়ে চোৱা জল্দি ই কেমেৰা চাই এইফালেতো ফটোগ্ৰাফাৰে ফটোগ্ৰাফি কৰিয়ে এইফালৰ পৰা গৈ এইফালে যাব লাগিব গাটো কিবা বেয়াহে লাগি আছে ভুটীয়া জেগা কি খান্দি ভুটীয়া জেগা সকলোকে মাত লগাই আমি আইতাহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ আমি এতিয়া আগবাঢ়ি গৈ আছোঁ ফুলগুৰিৰ ফালে টোপনি ধৰিছে এতিয়া আহি আমি মানুহ এঘৰত সোমাইছোঁ মানে কিবা এটা কামত আৰু চাওকচোন এনেকুৱা পৰিৱেশবোৰ ভাল লাগে কিবা এটা দেখিবলৈ পূৰা গাঁৱৰ নিচিনা চাওকচোন গোঁসাই ঘৰটো দেখাইছোঁ ইমান মৰম লগা গোঁসাই ঘৰ চাওকচোন বৰ ধুনীয়া লাগিছে দেখিবলৈ ইমান ধুনীয়াকৈ চোতালখন ৰাখিছে মই এনেকুৱা মুচি কৰি থোৱা ঘৰ খুব ভাল পাওঁ আমি এতিয়া ঘৰলৈ আহিবলৈ লৈছোঁ আৰু যিহেতু সৰস্বতী পূজাৰ প্ৰসাদ বুলিবলৈ একো খোৱাই নাই সেইটো কাৰণে আহিব খিচিৰি খালোঁ আজিলৈ ভিডিঅ'টো ইমানেই